পৰ্দালৈ আহি আছে এখন নতুন ছবি সাকিৰা আহিব বকুলতলৰ বিহুলৈ আৰু গৰুৰ পিছতে হিমাংশু প্ৰসাদ দাসৰ পৰিচালনাৰে 26 ফেব্ৰুৱাৰী তাৰিখে মুক্তি পাব নতুন অসমীয়া ছবি হিৰো। নমস্কাৰ, মই হিমাশ্ৰী আপোনালোক সকলোকে ৰেড জনলৈ স্বাগতম জনাই লৈ আহিছো আজিৰ এই ভিডিঅ'। অসমৰ মনোৰঞ্জন জগতৰ বাবে এটা সুখবৰ। মুক্তিৰ বাবে সাজু হৈছে নতুন অসমীয়া ছবি হিৰো। হিমাংশু প্ৰসাদ দাসৰ পৰিচালনাৰে 26 ফেব্ৰুৱাৰীত মুক্তি পাব এই হিৰো নামৰ ছবিখনে। এটা সপোনৰ পিছে পিছে দৌৰি গাঁও এৰি চহৰ পোৱা এজন যুৱকৰ বাস্তৱ কাহিনীৰে নিৰ্মাণ কৰা হৈছে এই ছবিখন। হিমাংশু প্ৰসাদ দাসৰ পৰিচালনাৰে 2010 চনত মঞ্চস্থ হোৱা মই শ্বাহৰুখ খান হ'ব খোজো শীৰ্ষক নাটকখনৰ আধাৰতে নিৰ্মাণ কৰা হৈছে হিৰো ছবিখন। ছবিখনৰ চিত্ৰনাট্য লিখিছে হিমাংশু প্ৰসাদ দাস আৰু মহৰ্ষি তুহিন কাশ্যপে। দৃশ্যগ্ৰহণ কৰিছে চন্দ্ৰকুমাৰ দাসে, সম্পাদনা হাৰ্দিক কাশ্যপৰ আৰু আৱহ সংগীত পল্লৱ তালুকদাৰৰ। হিৰো ছবিখনৰ মুখ্য চৰিত্ৰটোত অভিনয় কৰিছে নৱপ্ৰজন্মৰ জনপ্ৰিয় অভিনেতা চন্দন দাস আৰু নায়িকাৰ চৰিত্ৰত আছে সন্ধ্যা হাজৰিকা। ইয়াৰ লগতে আন কেইবাটাও গুৰুত্বপূৰ্ণ চৰিত্ৰত অভিনয় কৰিছে অসমৰ অভিনয় জগতৰ প্ৰখ্যাত অভিনেতা অৰুণ হাজৰিকা, সিদ্ধাৰ্থ মুখাৰ্জী, জ্যোতিনাৰায়ণ নাথ, প্ৰণামী বৰা, গৌতম কুমাৰ দাসকে ধৰি বহুকেইগৰাকী নবীন প্ৰবীণ শিল্পীয়ে। হিৰো ছবিখন 26 ফেব্ৰুৱাৰীত জ্যোতিষ চিত্ৰবনত দিনৰ 2 বজাত, 4 বজাত আৰু সন্ধিয়া 6 বজাত 3টা বিশেষ দৰ্শনীৰ ব্যৱস্থা কৰা হৈছে। OTT প্লেটফৰ্মৰ ৰিল ড্ৰামাটো উপলব্ধ হ'ব এই ছবিখন আৰু পৰৱৰ্তী সময়ত অসমৰ বিভিন্ন প্ৰান্তত দৰ্শকৰ বাবে প্ৰদৰ্শন কৰা হ'ব হিমাংশু প্ৰসাদ দাসৰ হিৰো ছবিখন। Entertainment Desk Report, Red Zone।